নমস্কাৰ, হাবিবা পাকঘৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি নতুন এটা ৰেচিপি লৈ আহিছোঁ। একেবাৰে চিম্পল পদ্ধতিত এই ৰেচিপিটো আপোনালোকৰ আগত লৈ আহিছোঁ। একেবাৰে কম ইনগ্ৰিডিয়েণ্টছত এই ৰেচিপিটো বনাব পাৰিব। আমি সাধাৰণতে প্ৰেছাৰ কুকাৰত চবেই পোলাও বনাব জানো, কিন্তু ডেক্সিত পোলাও বনাব নাজানো। এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে ডেক্সিত কেনেকৈ পোলাও বনাব পাৰি তাৰ ট্ৰিক্স আৰু টিপছ শিকিব পাৰিব। প্ৰথমে মই কাটি ল'লোঁ 5টা মিডিয়াম চাইজৰ পিঁয়াজ আৰু সামান্য পৰিমাণে আদা আৰু নহৰু পিহি ল'লোঁ। 1 কেজি জহা চাউল ভালকৈ ধুই 3 পৰা 5 মিনিট সময় পানীত ভিজাই থ'ব। চাউলখিনি পোলাওৰ কাৰণে কিমান ধুনীয়াকৈ ৰেডি হৈ এতিয়া ডেক্সিটো বহুৱাই তাত সৰিয়হৰ তেল দি দিলোঁ। যিহেতু মই ৰিফাইন তেল ইউজ কৰা নাই, ৰিফাইন তেল স্বাস্থ্যৰ কাৰণে বহুত ক্ষতিকাৰক, সেইকাৰণে মই ৰিফাইন তেল ইউজ কৰা নাই। ইয়াতে দি দিলোঁ গৰম মছলা আৰু কাটি থোৱা পিঁয়াজখিনি। পিঁয়াজখিনি অলপ ৰংচোৱাকৈ ভাজি তাতে দি দিম তেজপাত। পিঁয়াজত গৰম মছলাৰ ফ্লেভাৰটো অহালৈকে অলপ লৰাই থাকিম। পিঁয়াজৰ কালাৰ চেঞ্জ হোৱাৰ পিছত এতিয়া দি দিম পিহি থোৱা নহৰু আৰু আদা। এতিয়া গোটেই সংমিশ্ৰণখিনি অলপ সময় ভাজি ইয়াতে দি দিম আগতে ধুই থোৱা চাউলখিনি। এটা টিপছ মনত ৰাখিব যে চাউল দিয়া সময়ত গেছৰ ফ্লেমটো একেবাৰে কম কৰি ল'ব। গেছৰ ফ্লেমটো বঢ়োৱা থাকিলে আগতে ভাজি ৰখা সংমিশ্ৰণখিনি তলফালে লাগি ধৰিব পাৰে, সেইকাৰণে এই কথাটো মন কৰিব। আৰু এতিয়া চাউলখিনি ভালকৈ লৰাই ভাজি ল'ব। এতিয়া সামান্য পৰিমাণে হালধি গুড়ি, জিৰা গুড়ি আৰু পৰিমাণ মতে নিমখ দি দিম। ইয়াৰ লগতে এটা ট্ৰিক্স মনত ৰাখিব যে ইয়াতে সামান্য পৰিমাণে চেনি দি দিম। চেনি দিয়াৰ কাৰণে চাউলখিনি অলপ সোনকালে সিজি যায় আৰু খাবলৈ অলপ ভাল হয়। এতিয়া চাউলখিনি অলপ ভালকৈ লৰাই ধুনীয়াকৈ ভাজি ল'ম। চাউলখিনি ভজা হোৱাৰ পিছতে এতিয়া কুহুমীয়া গৰম পানী দি দিম। পৰিমাণ মতে গৰম পানী দি ধুনীয়াকৈ লৰাই আকৌ সমানমতে লৰাই ঢাকনি লগাই দিম। এটা ট্ৰিক্স মনত ৰাখিব যে ঢাকনি লগোৱাৰ পিছত বাৰে বাৰে খুলি নাথাকিব। ঢাকনিটো একে চাপে মাৰি থ'ব। লৰাই থাকিলে বা ঢাকনি খুলি থাকিলে চাউলখিনি ভালকৈ নিসিজে। একেবাৰে 15 মিনিট সময়লৈকে এই ঢাকনিটো লগাই ৰাখিব। চাওক আমাৰ পোলাওৰ কালাৰ কিমান ধুনীয়া আহিছে। যিহেতু পোলাওটো একেবাৰে চিম্পলকৈ বনাইছোঁ, সেইকাৰণে এই পোলাও চিকেন কাৰী আৰু মটন কাৰীৰ লগত খাবলৈ বহুত ভাল হয়।